দেৰগাঁও আৰক্ষী থানালৈ শ্ৰেষ্ঠ থানাৰ সন্মান। স্বাধীনতা দিৱসৰ পূৰ্বক্ষণত দেৰগাঁও তথা গোলাঘাটবাসীৰ বাবে এটা সুখবৰ। 1902 চনতে প্ৰতিষ্ঠা হোৱা দেৰগাঁও আৰক্ষী থানাক ৰাজ্যৰ শ্ৰেষ্ঠ থানাৰ স্বীকৃতি প্ৰদান কৰিছে অসম চৰকাৰৰ গৃহ মন্ত্ৰালয়ে। বিভাগীয় বাৰ্ষিক মূল্যায়নত 2021 বৰ্ষত অসমৰ বিভিন্ন থানাসমূহৰ ভিতৰত প্ৰায় সকলো ক্ষেত্ৰত উৎকৃষ্ট সেৱাৰ বাবে দেৰগাঁও থানাই এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান দেৰগাঁৱত আৰক্ষী চক্ৰ পৰিদৰ্শক হৈ থকা ময়ূৰজিৎ গগৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৈ থকা সময়ত বৃহত্তৰ দেৰগাঁও অঞ্চলৰ আইন শৃংখলাজনিত দিশত সফলতাৰ বাবে দেৰগাঁও থানাই ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। লগতে দেশৰ দ্বিতীয় শ্ৰেষ্ঠ আৰক্ষী থানাৰো গৌৰৱ অৰ্জন কৰিছে। অপৰাধ উদ্ঘাটন আৰু নিয়ন্ত্ৰণ, জনসাধাৰণৰ লগত সুসম্পৰ্ক অটুট ৰখা আদি গুৰুত্বপূৰ্ণ বিষয়সমূহ বিশ্লেষণ কৰি এই শ্ৰেষ্ঠতাৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজ্যৰ প্ৰথম আৰু দেশৰ দ্বিতীয় শ্ৰেষ্ঠ আৰক্ষী থানাৰ এই সন্মান লাভক লৈ আৰক্ষী নগৰী ৰূপে পৰিচিত দেৰগাঁৱত উল্লাসৰ জোৱাৰ উঠিছে। যোৱা 2021 বৰ্ষত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এটা সংস্থাই আমাৰ অসমৰ আৰু দেশৰ বিভিন্ন আৰক্ষী থানাসমূহৰ সমীক্ষা কৰিছিলে। উক্ত সমীক্ষা ভিত্তিত আমাৰ দেৰগাঁও আৰক্ষী থানা কোনো সমীক্ষা কৰে। তেওঁলোকে দেৰগাঁও আৰক্ষীয়ে বৰ্তমানলৈকে কৰি থকা আইন শৃংখলাজনিত পৰিস্থিতি কেনেদৰে সমাধান কৰে, ৰাইজৰ সেৱাৰ লগত জড়িত যিবিলাক বিষয় আছে, পাছপোৰ্ট ভেৰিফিকেশ্যন, পুলিচ ৰিপৰ্ট আৰু অন্যান্য যিখিনি কাম কাজ কেনেদৰে দ্ৰুত নিষ্পত্তি কৰে সেইখিনিৰ ওপৰতো তেওঁলোকে চাইছিলে, মূল্যাংকন কৰিছিলে। অপৰাধ নিবাৰণ আৰু অপৰাধ তদন্তৰ ওপৰত মূল্যাংকন কৰিছিলে আৰু জনসাধাৰণৰ লগত আৰক্ষীৰ সম্পৰ্ক কেনেকুৱা এই সন্দৰ্ভতো মূল্যাংকন কৰি সকলো দিশ চালি জাৰি চাই তেওঁলোকে দেৰগাঁও আৰক্ষী থানাক অসমৰ এখন সৰ্বশ্ৰেষ্ঠ থানা হিচাপে ঘোষণা কৰে আৰু আমাৰ দেশৰ ভিতৰতে দ্বিতীয় সৰ্বশ্ৰেষ্ঠ থানা হিচাপে তেওঁলোকে ঘোষণা কৰি মানপত্ৰ মাননীয় গোলাঘাট জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ যোগেদি আমালৈ প্ৰেৰণ কৰে। अरे वाह, स्वाद तो लाजवाब है। इतनी अच्छी स्वाद वाली चाय पत्ती मिलती कहाँ है? ये दरगांव आसाम की ब्रांड की चाय पत्ती है। आसाम के बागानों से सावधानी और माहिरता से चुनी हुई पत्तियां चुटकी में तुम्हें फ्रेश और फिट फील करवाती है। छोटी बड़ी सभी पैक साइज में उपलब्ध है। ट्रैवल के लिए 15 ग्राम का पैकेट हो या घर के लिए 1 किलो की, मुझे तो बहुत पसंद है। আপোনাৰ সপোনৰ ঘৰখন আপুনি নিশ্চয় সুৰক্ষিত কৰি ৰাখিব বিচাৰে। এতিয়া আৰু সেই চিন্তা আঁতৰাই দিয়ক। আপোনাৰ ঘৰখন আপুনি আশা কৰাতকৈ অধিক বেছি সুৰক্ষিত কৰিবলৈ আহি গ'ল নুভকৰ ডাবল বুল চিমেণ্ট।